নমস্কাৰ, মই আজি আপোনালোকক মিঠা বগৰী আচাৰ কেনেকৈ বনাই তাকে দেখাম। প্ৰথমতে বগৰীকেইটা ধুই ল'লোঁ আৰু এনেকৈ ফালি ফালি দিছোঁ। এতিয়া বগৰী আচাৰ বনাবলৈ ভাজি পেলাই মছলা তৈয়াৰ কৰোঁ। অলপ ভাজা হওঁতে আমি পাঁচফোৰণ দি দিলোঁ, 3 চামুচমান পাঁচফোৰণ দি দিলোঁ। এইখিনি ভাজি মিক্সিত কুটি মছলাখিনি ভাজি এতিয়া মিক্সিত কুটি এতিয়া আমি পেনখন বহাই দিলোঁ আৰু ইয়াত আধা কাপমান সৰিয়হৰ তেল দিম। আধা কাপমান সৰিয়হৰ তেল দিলোঁ। দি ইয়াত অলপ পাঁচফোৰণ দিলোঁ। পাঁচফোৰণখিনি অলপ ভাজা যোৱাৰ পিছত বগৰীখিনি দি দিম। বগৰীখিনি ভাজা হোৱাৰ পিছত এতিয়া আমি বগৰীখিনি দি দিম। পনেরো মিনিট পিছত আমি বগৰীখিনি সিজা হ'ল। এতিয়া অলপ নিমখ দি দিলোঁ। আৰু কালাৰ হ'বৰ কাৰণে লাল মিৰ্চি দি দিলোঁ। লাড়াচাড়া কৰাৰ পিছত আমি এতিয়া গুড় দিওঁ। যিহেতু গুড়ে দিয়ে বনাওঁ আচাৰটো, সেইকাৰণে গুড় আমি 400 মান দিলোঁ, 400 গ্ৰামমান দি দিলোঁ। তাৰপিছত নমাৰ আগে আগে ভাজা মছলাখিনি দি দিওঁ। এইখিনি 5 মিনিটমান লাৰি থাকোঁ, যেতিয়ালৈ গলি নাযায়। 5 মিনিট পিছত মই ভিনেগাৰ 2 টোপামান দি দিলোঁ বটলৰ উপায়েৰে। এতিয়া ভালে থাকিব। এতিয়া আমাৰ এই হৈ গ'ল। এতিয়া মই শুকান জ্বলা দিম কেইটামান আৰু মছলাখিনি বটি থোৱা মছলাখিনি এতিয়া বটি থোৱা মছলাখিনি দি দিলোঁ। আমার বগৰী আচাৰ এতিয়া অৱস্থা।